ৰমা মাও মই হস্পিটেলত চাকৰি কৰোঁ মা মানুহে মোক ভগৱান বুলি কয় কিন্তু মা ভগৱানকো ছুটি লাগে মোৰ যে 12 ঘণ্টা ডিউটি আমাৰ মাক আইচুৰ পৰা হাঁহি মুখে উলিয়াই নিজৰ মাক ফোনেটি কৰিবলৈ 2 মিনিট সময় নাপাওঁ 30 বছৰ বয়সত বন্ধুৱে ডেটত যায় আৰু মই নাইট ডিউটি কৰোঁ পেচেণ্টৰ মেডিচিন গণি মাও ভেলেণ্টাইন ডেত ৰঙা গোলাপ মোৰ হাতত নুফুলে মা মোৰ হাতত ফুলে মাথো গ্লোভছ ইনজেকশ্যন অক্সিজেন মাস্ক নতুবা কোনোবা এটেণ্ডেণ্টৰ গালিগালাজ মোৰ প্ৰেমিকাই মোক কয় তোমাৰ দেহত তৰবৰ গোন্ধ ওলায় কি কয় তৰবৰ গোন্ধ ওলায় মা মোৰ দেহত তৰবৰ গোন্ধ ওলায় ল'ৰা মৰিলে মোৰ বুকুখন কঁপি উঠে ঘৰলৈ আহি বাথৰুমত নিজেই উচুপি উঠো কাৰণ ময়ো যে মানুহ মা মোৰো এখন বুকু আছে হৃদয় আছে মৰম আছে ইমোচন কিন্তু মা মই হস্পিটেলত চাকৰি কৰি থকাৰ সময়ত ইমোচন দেখাব নোৱাৰো মা কাৰণ কিয় জানে মা মোৰ চকুৰ পানীৰ দাম নাই মা কাৰণ মই ষ্ট্ৰং হ'ব লাগে পেচেণ্টৰ আগত হাঁহিব লাগে মৃত্যুৰ আগত সাহস দিব লাগে ভগৱান মা কোভিডৰ সময়ত মনত আছেনে মা তুমি যে কৈছিলা ঘৰলৈ মই ক'লো নোৱাৰো মা ডিউটি পিপিইৰ ভিতৰত 8 ঘণ্টা মনত পৰেনে মা হাতত চেনিটাইজাৰ কৰি জীৱন যুদ্ধত নামি পৰিছিলোঁ তেতিয়া পৃথিৱীৰ মানুহে নিতাল মাৰি শুই আছিলে বিন্দাস সেইদিনা 20 জনক বচালো কিন্তু এজনক হেৰুৱালো ৰাতি শুব নোৱাৰিলো মা মানুহে ক'লে তুমি হিৰোবোৰৰো টোপনি নাহে মা শুনিছানে মা এই হিৰোবোৰৰো ৰাতি টোপনি নাহে মা মই বেয়া পাওঁ যেতিয়া কোনোবাই কয় ডাক্তৰে টকা খায় এবাৰ ৰাতি 3 বজাত ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ আহিব মোৰ চকুৰ তলৰ কলাবোৰ গণিবা তাত টকা নাই মা মাথো দায়িত্ব আছে মা দায়িত্ব আছে গতিকে মা মই যদি ফোন নকৰোঁ বেয়া নাপাবা তুমি অনুভৱ কৰিবা মা তোমাৰ ল'ৰাটোৱে তেতিয়া কোনোবা পেচেণ্টৰ জীৱন মৰণৰ পৰা উভতি আহক বুলি প্ৰাৰ্থনা কৰি আছে বৰকৈ কান্দিব মন গৈছে কিয় জানে মোৰ ছুটি নাই প্ৰেমিকা
আছে মাথো এটা শব্দ আৰু এটা শপত যেতিয়ালৈকে উশাহ আছে আনৰ উশাহ ঘূৰাই আনি হেৰাই মোৰ প্ৰেম বগা এপ্ৰনখনে মোৰ মালা মই হস্পিটেলত কাম কৰা ফাৰ্মাচীৰ সেই ল'ৰা